যি টি কথা য'ত ত'ত কৈ এতিয়া ৰঙাগড় আলহী এই ইহঁত তিনিটাৰ মুখখন চাই লওকচোন। ইহঁত তিনিটা নিজকে এটা ইউটিউবাৰ বোলে। ক'ত কি কথা ক'ব লাগে, কেনেকুৱা সাজ পোছাক পৰিধান কৰি যাব লাগে, কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, এইবিলাক বস্তু একো জ্ঞান নাই। এইটো এটা ৰিয়েলিষ্টিক আছাম নে কি বুলি কয় বোলে, তাৰ কিবা ইউটিউব নে কি ফেচবুকত ভিডিঅ' আহি থাকে। জুবিন দাৰ কথাও কিবা কিবি মাজতে দুআষাৰমান বেয়াকে কোৱা দেখিছিলো গানক লৈ, জুবিন দাক লৈ। তাৰ পিছৰ পৰা মই কাণ ফল কৰি দিলো। আৰে ভাই, জুবিন দাৰ সমাধি ক্ষেত্ৰত গৈছা, জুবিন দাৰ সমাধি ক্ষেত্ৰত যোৱাৰ আগত নিজকে এবাৰ সুধি চাব লাগিছিল ক'ত যাই আছে। মানুহে ভাত পানী নোখোৱাকে লঘোণে ভোকে জুবিন দাৰ সমাধি ক্ষেত্ৰত জুবিন দাৰ লগত থকা নিচিনাকে আছে। সেইখিনি মানুহ দিনে ৰাতি অকল জুবিন দাৰ ন্যায় বিচাৰি জুবিন দাৰ কাৰণে ৰখি আছে, মৰমৰ শিল্পীজনৰ কাৰণে আছে। ভাল পায় জুবিন দাক, মৰম কৰে, শ্ৰদ্ধা কৰে, সেইকাৰণে জুবিন দাৰ লগত আছে। কোনোবাই মৰমতে কিবা লেতেৰা দেখিছে চাফা কৰিছে, কোনোবাই মৰমতে জুবিন দাৰ মৰমত কোনোবাই কিবা কাম কৰি দিছে, কোনোবাই যিয়ে নকৰক আপোনালোকে দুই এটা কৰি দেখাওক। মানুহক কোনো পইচা লৈ কিনে কোনো কাম কৰে না নহয়। জেগাখিনি লেতেৰা হৈ থকা দেখা পাই ল'ৰা এজনে